নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে বেমাৰ হৈ আছিল, দাঁতৰ বিষ হৈ আছিল। মানে হঠাৎ কালি তাৰমানে মই ৰাতি ডিউটিৰ পৰা আহি আছিলোঁ, ডিউটিৰ পৰা আহি থাকোঁতে প্লাছডাল ছিঙি গৈছে। মানে কিবাকে বাচিছোঁ, গাড়ীখন ৰখাই থ'লে তাৰমানে ঠেলে লৈ আহিছোঁ। আপোনালোকক দেখাই আছোঁ চাৰ, এই বস্তুডাল দেখিছেনে? এডাল ছিঙি গৈছে। এতিয়া মানে চেঞ্জ কৰিব যাওঁ। গেৰেজ আছে আমাৰ কাষত, গেৰেজক লৈ যাই পেলাই নতুনকৈ লগাই দিম। আপোনালোকে দেখাব চেষ্টা কৰিছোঁ, ভিডিঅ'টো সেইকলৈকে চাই থাকিব। আৰু গাড়ীত মোৰ এডাল লগাই আছে এতিয়া। গাইজ ফাইনেলি মই ভাত আৰু এই আলু পিটিকা আৰু এই মাছ ভাজা ৰাতি দেখাইছিলোঁ, এই মাছ ভাজা এতিয়া মানে খাৱা ভাজা এই ৰাতিপুৱাৰ ভাত। মাছ বহুত আছে, কিমান খাবি, খায়ে থকা কাম। আৰু গাইছ মই এতিয়া আম পাৰিম, আপোনালোকে চাই থাকিব। আৰু গাড়ী দেখছে কি ধুম আম। আৰু গাড়ী এইকেইটাই আম, আৰু হ'ল এইটো হ'ল খাচী, এইকেইটা হ'ল খাচী। গাড়ী গছৰ পৰা পাৰি অনাৰ লগে লগে এতিয়া মায়ে মানে কাটিব ধৰিছে। আৰু কি ডাঙৰ আম দেখিছানে গাড়ী? আমটো অলপমান পচিছে আৰু সেনেকৈ আৰু বেয়াখিনি ফেলাই দি পেলাই ভালখিনি খাম আৰু আমি গোটাইকেইটা। ডাঙৰ দোকানে লৈছে দাঁত নহকে খাই আছে। আৰু গাইজ আজি হ'ল ঠাণ্ডা, সেইকাৰণে মই এইবিলাক কাপোৰ আছে, মানে কাপোৰবিলাক ধুওঁ। কাপোৰবিলাক তাৰমানে সদায় ময়ে ধুওঁ, মানে নিজে কাপোৰ ধুলি মানে চাফা হয়, বেলেগে কাপোৰ ধুলি ইমান এটা জুতি নাই। কাপোৰ ধুলে হাত চাবোন কোনি ব্যৱহাৰ কৰে মোক কমেণ্ট কৰি জনাবাচোন। আৰু গাইজ আমাৰ ঘৰৰ ভিতৰে ইন্দুৰে মাটি কাটছি, এই মহা পানী মাৰি আছে। আমাৰ এই ভণ্টি পানী মাৰি আছে, এইবিলাক আছে, এইবিলাক কিমান পানী আছে। মানে ইন্দুৰ ধৰি মানে একো বস্তু থবাই নোৱাৰা গৈছে, মানে উপায় নোহোৱা গৈছে, ঔষধ দিলেও কাম নহৈছে, মানে ইমান পানী হৈছে। হাতৰ তলত কিমান পানী ঢালিছোঁ। আৰু এই মানে মাটিৰ ঘৰত দুখীয়া পৰিৱৰ্তন জীৱন, এই আৰু কি কৰিবি আৰু, আমাৰ টকা পইচা নাইতো। এই মাত্ৰ দেৱেশ্বৰকে মাছ দি গ'ল, তাৰমানে চৰাবাৰীৰ পৰা আচাৰা মাৰি আনিছি, তাকে আমাক দি গ'ল, দেখাই আছোঁ। এই মাছ কিমানটা আছে দেখাই দিছোঁ একবাৰ শুনিবলৈ। এই গাইজ চাওক, এই চিলভৰ এইটো এটা ডাঙৰ আছে, আৰু এইটো চিলভৰ কিমানটা আছে চাই যাব।
কেইটা আছে 9টা 9টা দি গেছি দেখিছা আমাক কিমান ভাল পাই দেখিছা ৰাতি হ'লে 10:30 হ'ল 10:30টাত মাছ দি গেছি গাইত আমাৰ মায়ে মাছ ভাজি আছে দেখাম আকৌ এইবিলাক মাছ এতিয়া খাৱাহে কাম কালি বেগগৰি মাছ ভাজা দেখা পালা আপোনালোকে আৰু মানে আজি গাড়ী এখন ভাল কৰিছিলোঁ সেইখন সিমান এটা দেখাব নোৱাৰিলোঁ মোবাইলটো চাৰ্জ নাছিল আৰু যোৱাকালি এটা ভিডিঅ' আপলোড দিছোঁ সেইটো মানে বহুত মানে মানুহে চাইছি কিন্তু ছাবস্ক্ৰাইব নকৰে ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আজি ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই